গাড়ীখনত মালকেইটা উঠাই চাইকেলখন লৈ আহিছিলোহে। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। মই ৰমেন, আপুনি চাই আছে ৰমেন জি আছাম। আপুনি যদি মোৰ ভিডিঅ' প্ৰথমবাৰ দেখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে আপুনি মোৰ ভিডিঅ' ক'ৰ পৰা চাইছে, কোনটো চহৰৰ পৰা, কোনটো গাঁৱৰ পৰা কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজি গৈ আছোঁ বিয়া ঘৰ। বিয়া খাবলৈ নহয়, বিয়া ভাঙিবলৈ। হয়, ঠিকে শুনিছে, বিয়া ভাঙিবলৈ, মানে বিয়াৰ পেণ্ডেল খুলিবলৈ। আজি গৈ আছোঁ মই কামত। কামৰ জেগাত আহি পাই গ'লো। মই এতিয়া কামত লাগো, আপোনালোকে ভিডিঅ' এনজয় কৰক। বিয়া ঘৰ আহি বাঁহ টিং খুলি চকী টকী জাপি যি য'ত আছে উলিয়াই চব ৰেডি। এতিয়া গাড়ীৰ কাৰণে অপেক্ষা কৰি আছো। গাড়ীখন আহিলেই লোড কৰিম আৰু যাম। গাড়ীখনত মালকেইটা উঠাই চাইকেলখন লৈ আহিছিলোহে, বৰষুণ জাকে গোটেই তিয়াই দিলে। এতিয়া দোকান এখনতে ৰৈ আছো, বৰষুণ জাক এৰিলেই যাম আৰু। ৰৈ ৰৈ আমনি লাগি গ'ল। বৰষুণে এৰাই নাই তিতি তিতিয়ে গুচি আহিলোঁ। আৰু তিতি তিতিয়ে টেবুল চকী টিং গোদামত ভৰাই দিলোঁ। আৰু ঘৰ আহি গা পা ধুই এতিয়া চাইকেল লৈ বজাৰ গৈ আছোঁ। আহিয়ে বাগানৰ অফিচত সোমালোঁ মাৰ দৰমহাটো ল'বলৈ। কেতিয়া দিব জানো, বহুত দেৰি হ'ল ৰৈ থকা। মাৰ নাম বা কেতিয়া আহিব। আজি ঘৰ পাওঁতে ৰাতিয়ে হ'ব চাগে। মোক সোনকালে দিয়কো। আজি বজাৰ একেবাৰে হেৰেঙা, কিনা মানুহো কম, বিকা মানুহো কম। বৰষুণ জাকে চব চেচ কৰি দিলে। আধা ঘণ্টামান দিছে এৰি দিছে, আধা ঘণ্টামান দিছে এৰি দিছে। আজি বেপাৰীবিলাকক তামান খং উঠিছে। কালি ঘৰ পাওঁতে 6:30 7টা মানে বাজিলে। মই কৈছিলোঁৱে দৰমহা দি থাকোঁতে আজি ঘৰ পাওঁতে আন্ধাৰ হ'ব। মানে কি, দৰমহাটো 4টা বজাৰ পাছত দিয়ে, কামৰ মানুহবিলাক অহাৰ পাছত। দৰমহা লৈ বজাৰ চজাৰ কৰি ঘৰ পাওঁতে 7টা মানে বাজিল। বাৰু যিয়ে নহওক, ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।